প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে মই বেটো দেখুৱাৰ মূল কাৰণ এটাই, কাৰণ আমাৰ বেটো খুব সুন্দৰকৈ সজাই পৰাই তোলা যায়। এইটো হৈছে আমাৰ মিচিং সম্প্ৰদায়ৰ চামুগুৰীয়া খেলৰ মাজত প্ৰচলিত এটা খুব সুন্দৰ নিয়ম আৰু খুব সুন্দৰকৈ আমাৰ বেটো সজাই পৰাই তোলা যায় আৰু আমাৰ নিজৰ হাতে বোৱা কাপোৰেৰে খুব সুন্দৰকৈ সজাই তোলা যায়। তাৰপাছতে আমি ভিতৰলৈ আহিলোঁ। ভিতৰলৈ অহাৰ আগতে পানী তুলিবলৈ গৈছিল, যিহেতু মই পানী তুলিবলৈ যোৱা পৰ্বটো আপোনালোকক দেখাব নোৱাৰিলোঁ, তাৰ বাবে বহুত দুখিত। আৰু মই মাহীৰ ঘৰত আহি পাওঁতে অলপ পলম হোৱাৰ বাবেহে মই দেখাব নোৱাৰিলোঁ। তাৰ পাছৰ নিয়মখিনি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। তাৰ পাছতে ভিতৰৰ যিখিনি মূৰত তেল দিয়া, মাহ হালধিৰে নোওৱা নিয়মখিনি হৈ গ'ল। হৈ যোৱাৰ পাছতে গোপিনীসকলে বাহিৰলৈ লৈ আহিছে ভণ্টি দুইগৰাকীক, শান্তি বিয়া হোৱা ভণ্টিগৰাকী আৰু সখীগৰাকীক গা ধুৱাবৰ বাবে। আৰু লগত দুগৰাকী আমাৰ নতুনকৈ আপুনি দেখিবলৈ পাইছে, লাষ্ট ভিডিঅ'টোত দেখা নাছিলে, এইটো ভিডিঅ'ত দেখিছে দুগৰাকী সৰু এৱা ছোৱালী আছে। সেই দুগৰাকীক লাগে বিশেষ কাৰণত এনেকৈ থালখনত চাকি জ্বলাই লৈ যায় আৰু লগতে দুলনি কলচী ধৰিব লাগে। সেইকাৰণে এৱা ছোৱালীহে লাগে, মানে গাভৰু ছোৱালী বা বেলেগ তুলনি বিয়া হোৱা ছোৱালী তেনেকুৱা ছোৱালী হ'লে নহ'ব। গতিকে তুলনি বিয়া নোহোৱা সৰু এৱা ছোৱালী লাগে। তাৰ বাবে তেওঁলোক দুজনীক বিশেষকৈ অনা যায় নিয়ম ভাগ কৰিবৰ বাবে। 7 দিনীয়া গা ধোৱাত আৰু এটা বিশেষ নিয়ম আছে যে কলপুলি এজুপি ৰুই আৰু সেই কলপুলিজুপিক এজন দৰা হিচাপে ব্যৱহাৰ কৰে আৰু সেই দৰা হিচাপে মাহ হালধি লগায় আৰু লগতে তাই যিখিনি অলংকাৰ পিন্ধি থাকে সেই অলংকাৰখিনিও পিন্ধাই দিয়ে আৰু এনেধৰণে পানী ঢালি খুব সুন্দৰকৈ কলপুলিজুপি গা ধুৱাই দিয়ে। আৰু তাৰ পাছতে দুগৰাকী বসন্তী আছে, যি দুগৰাকীয়ে বেৰ তলত এনেকৈ কাপোৰ পিন্ধাব লাগে। দুজনী সজাবৰ বাবে ছোৱালী লাগে, গাভৰু ছোৱালী গাঁৱৰ পৰা আহে আৰু এয়াই দুজনীক কাপোৰ কানি পিন্ধাই হোৱাৰ পাছত তাৰ পাছৰ নিয়মখিনি এনেধৰণে গাখীৰ পানী ছটিয়াব লাগে আৰু দুলনি কলচীত পানীও ছটিয়াব লাগে। এনেধৰণৰ কিছুমান নিয়ম আছে। নিয়মখিনি আপোনালোকৰ ফালে আছেনে বাৰু কমেণ্টত জনাবচোন। আমাৰ যিখিনি নিয়ম আছে মই সেইখিনি সুন্দৰকৈ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আৰু লাষ্ট ভিডিঅ'টোত ইমান ধুনীয়াকৈ আঁকোৱালি লোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকক। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। আৰু এনেকৈ এৱা ভণ্টি দুগৰাকী, যি দুগৰাকী দুলনি কলচী ধৰিছিল, তাহাঁত দুজনীও এনেকুৱা নিয়ম কৰিব লাগে, এনেকৈ দুইগৰাকী সখীক আৰু শান্তি বিয়া হোৱা ভণ্টিগৰাকীক। তাৰপাছতে এয়া হাতে সকলোৱে 7গৰাকীয়ে চাউল দিছে আৰু ছোৱালী শান্তি বিয়া হোৱা গৰাকী আৰু সখীগৰাকীৰ মূৰত এনেধৰণে চাউল দিয়া নিয়ম এটা কৰিছে। 7গৰাকীয়ে হ'ব লাগিব কিন্তু দেই এই নিয়মটোত, দুলনি কলচী ধৰা দুগৰাকী আৰু লগতে বাকী আইসকল এনেকৈ মিলি 7গৰাকী হৈ এনেকৈ মূৰত চাউল দিছে। তাৰ পাছতে এনেকৈ নিয়মখিনি হোৱাৰ পাছত এনেকৈ আকৌ লাষ্টত 7 পাক ঘূৰাই যি দুগৰাকীয়ে সজাবৰ বাবে আহে সেই দুগৰাকীয়ে ভণ্টি দুগৰাকীক এনেকৈ দাঙিব লাগে। দাঙি 7 পাক ঘূৰাই বহুত কষ্ট হৈছিলে ভণ্টি দুগৰাকী দেই, সখীজনী আৰু আমাৰ মাহী ছোৱালী শান্তি হোৱা ভণ্টিগৰাকী, মোৰ ভণ্টিজনী দুইজনীয়ে অলপ ডাঙৰে আছিলে। তো সিহঁত যি দুজনীয়ে সজাব আহিছে অলম'ষ্ট ছেইম, ইমানো তাহাঁত দুজনীও ক্ষীণ আছিল। তো খুব কষ্টৰে দাঙি মেলি 7 পাক কমপ্লিট কৰি এনেকৈ আনিলে আৰু এনেকৈ চোতালত বহাই শান্তি পানী সকলোকে খাব দিছে, মন্দিৰৰ পৰা অনা শান্তি পানী। তাৰপাছতে মূৰত তেল চেল লগাই তাহাঁত দুজনীক এতিয়া সজাব, গোপিনীসকলে মূৰত সেন্দুৰ দিব। আপোনালোকৰ ফালে এনেকৈ মূৰত সেন্দুৰ দিয়া নিয়ম আছে নাই বাৰু কমেণ্টত জনাবচোন। আমাৰ কিন্তু তুলনি বিয়াতে এনেকৈ মূৰত সেন্দুৰ দিয়া নিয়ম আছে। এয়া দেখিছেনে, খুব সুন্দৰকৈ গাল দুখনত লগাই দিয়ে, মূৰত সেন্দুৰ দি দিয়ে। আৰু তাৰপাছতে এয়া অলপমান ধেমালি কৰে, এয়া দুলনি কণাই কোলা লৈছে আৰু লগতে এনেকুৱা কিবা নিয়ম আছে সেৱা কৰিব লাগে, কণাই কোলা লোৱা। আপোনালোকৰ ফালে কণাই কোলা লোৱা নিয়ম আছেনে বাৰু? আমাৰ আকৌ এইখিনি নিয়ম বহুত বেছিয়ে আমাৰ তুলনি বিয়াত নিয়ম আছে দেই। আপোনালোকৰ ফালেও আছে চাগে, কিন্তু আমাৰ ফালৰ নিয়মখিনি মই অলপ দেখুৱালোঁ। মেইনলি কৈছোঁ যে আমাৰ চামুগুৰীয়া খেলৰ নিয়মখিনি অলপ বেলেগতকৈ অলপমান বেলেগ হয়। এয়া পিঠাগুড়ি খুৱাইছে, অলপমান ধেমালি কৰিছে। ধেমালি কৰা ভিডিঅ'বোৰ মই আগতেও বেলেগৰো হেৰিয়ত দেখা পাইছোঁ।
সেয়া ধেমালি কৰি কৰি একে টানা টানি লাগি পিঠাগুড়ি লগাই কি যে ধেমালি তুলনি বিয়াত এইটো এটা ফূৰ্তি আৰু পিঠাগুড়ি লগোৱা ফূৰ্তি খুব বেছিয়ে এনজয় কৰিলোঁ ময়ো মানে বহুত বছৰৰ পাছত আকৌ তুলনি বিয়া এখন মানে খালোঁ আৰু এনেকৈ খুব বেছিয়ে ভাল লাগিলে মানে লাষ্ট মই কেতিয়া মই তুলনি বিয়া খাইছিলোঁ নিজৰ ট্ৰেডিশ্যনৰ মানুহৰ মানে মই পাহৰিলোঁ ইয়াৰ লগতে আমাৰ বাইদেউহঁতো একদম পূৰা ফূৰ্তিতে নাচি আছে আৰু অ'কে গাইজ আজি ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো চাই কেনে লাগিলে